দুদিন সময় দিছো। দাদা এফালে আহাচোন। কওকচোন দাদা। হেৰি নহয়, তুমি গা কাপোৰ ধুওঁতে বেছিকৈ পানী ইউজ কৰিছা নেকি? নাই দাদা, মই সপ্তাহত এদিন গা ধুওঁ আৰু এদিন লেট্ৰিন কৰি পকৰ দিওঁ। পানী ইমান খৰচ নহয় মোৰ। 6 দিনলৈকে তুমি লেট্ৰিন নকৰাকৈ থাকা? নহয় দাদা, লেট্ৰিন মই ডেইলি কৰোঁ আৰু গাও ধুওঁ, কিন্তু ইয়াত নহয়। মানে দাদা, মোৰ অফিচটোৰ ওচৰতে গাৰ্লফ্ৰেণ্ডৰ ৰুম। তাইৰ ৰুমতে মই ইটোও কৰোঁ, মানে লেট্ৰিনো কৰোঁ, গাও ধুওঁ। নহ'লে পানী কোনে ইমান ইউজ কৰি আছে অ'? যোৱাকালিৰ পৰা মটৰটো চলাই থৈছোঁ, টেংকিটো কিয় ফুল হোৱা নাই? সেইটো গম নাপাওঁ দেই। ঠিক আছে। কি হ'ল দাদা, কি হ'ল? দুদিন সময় দিছো, ৰুম খালী কৰি দে। চৰি দাদা, প্ৰথমবাৰ বুলি মোক ক্ষমা কৰি দিয়ক আৰু কেতিয়াও মই এনেকুৱা ভুল নকৰোঁ। গোটেই গুৱাহাটীখন যে কৃত্ৰিম বানত ডুবি গৈছে, তোৰ খবৰ আছে নাই? মানুহে চৰকাৰ দুখ দি আছে কেলা, একো পৰিৱৰ্তন কৰিব পৰা নাই বুলি। কিমান মানুহৰ প্ৰব্লেম হৈ গৈছে হঠাৎ বানপানী হৈ যোৱাৰ কাৰণে। কত মানুহৰ বাইক গাড়ী বেয়া হৈ গৈছে, ল'ৰা ছোৱালী স্কুল কলেজৰ পৰা ঘৰলৈ ঘূৰি আহিব পৰা নাই, মানুহ অফিচত ফচি আছে, ৰাস্তাত কিমান এম্বুলেঞ্চ ফচি আছে, তাত উঠি অহা ৰোগীবিলাকৰ কি অৱস্থা আছে, এবাৰ ভাবিছনে কেলা? দাদা, মই টেপটো খুলি থোৱাৰ কাৰণে গুৱাহাটীত বানপানী হোৱা নাই, যোৱাকালি বৰষুণ জাকৰ কাৰণেই হৈছে। মই সেইবিলাক একো নাজানো। তোক মই দুদিন সময় দিছো, ৰুম খালী কৰি দে। অ'কে? কি পাগল মালিকো এইটো।